চাৰিওফালে এতিয়া কৰোনাৰ ভয়, সবেই ভয় কৰি আছে যে কিবাকে মোৰ কৰোনা হৈ যাব নেকি। হয়, আপোনালোকৰ দৰে ময়ো নভবা নহয়, মই ভাবিছোঁ কিবাকে মোৰ কৰোনা হৈ যাব নেকি। যিমান পাৰোঁ সুৰক্ষিত হৈ আছোঁ, যিমান পাৰোঁ ঘৰত থাকিবলৈ চেষ্টা কৰিছোঁ, বাহিৰত যোৱা নাই, অন্য মানুহৰ সংস্পৰ্শলৈ অহা নাই। সকলোৱে এতিয়া কৰোনাৰ বাবে ভয়ত ত্ৰস্তমান। কিন্তু এনে এজন ব্যক্তিৰ কথা আজি আপোনালোকক ক'ম, যিজন ব্যক্তিয়ে কৰোনা পজিটিভ হোৱাৰ পিছতো নিজৰ মনোবল হেৰুৱা নাই। তেওঁ যথেষ্ট মানসিকভাৱে শক্তিশালী হৈ আছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত চিকিৎসাধীন হৈ থকা অৱস্থাতো তেওঁ ওজাপালি পৰিৱেশন কৰিছে। হয়, আপোনালোকে শুনিছে। আপোনালোকক আজি তেনে এজন ব্যক্তিৰ কথাই ক'ম। এই ব্যক্তিগৰাকীয়ে কোৱাৰেণ্টাইন চেণ্টাৰত চিকিৎসাধীন হৈ থকা অৱস্থাতে পৰিৱেশন কৰিলে দৰঙীয়া ওজাপালি। পেছাত সাংবাদিক এইগৰাকী পংকজ কুমাৰ শৰ্মাই নিজে কৰোনা পজিটিভ হোৱাৰ পিছতো নিজৰ মনোবল হেৰুওৱা নাই। তেওঁ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত এনেদৰে পৰিৱেশন কৰি গ'ল লগৰ দুজনমানৰ সৈতে দৰঙীয়া লোকসংস্কৃতিৰ অন্যতম পৰিৱেশ্য কলা সুকনানী ওজাপালি।